হেল্ল' এভৰিৱান, এয়া চাওক ৰাতিপুৱাই তিতা কেৰেলা, বেঙেনা আৰু বহুত কিবা কিবি বজাৰ অলপ কৰিলোঁ। বিশেষকৈ এইটো খাই বহুত ভাল পাওঁ। হালধীয়া আৰু ৰঙা ৰঙা পেপচিকাম, লগতে নেমু টেঙা আৰু কিবা কিবি বহুত বজাৰ কৰিলোঁ। কৰি মেলি হোটেল খালী কৰি ওলাই আহিলোঁ। মানে য'ত আছিলোঁ চিয়ালদাত, হোটেলৰ ওচৰতে এখন ডাঙৰ ডেইলি বজাৰ বহে। সেইকাৰণে আহিছোঁ যেতিয়া, যিহেতু ট্ৰেইনত আহিম, অলপ বজাৰ কৰি আনিলোঁ আৰু আনিলোঁ কদবেল। এয়া চাওক, এই কিন্তু জলকীয়াকেইটাও হ'লে তাৰ পৰাই কিনা জলকীয়া, মানে চিয়ালদাৰ ডেইলি বজাৰৰ পৰা কিনা জলকীয়া। এতিয়া আনিছোঁ এইটো কদবেল। কদবেলটো অসমত পায়নে নাপায় নাজানো, কিন্তু যিয়েই নহওক টেঙা টেঙা লাগে খাবলৈ। আৰু টেঙা বস্তুটোতো অকলে খাই ভাল নালাগে ন, সেইকাৰণে পিংকি ৰুমত আহিলোঁ। তাইক ক'লোঁ ধুনীয়াকৈ এতিয়া বনোৱা। তাইও বেচাৰি দেখা নাই কোনোদিন, সেইকাৰণে যুঁজি যিয়ে নহওক। চাওকচোন, ভাঙাৰ পিছত এনেকৈ গোল হৈ ওলায়। একদম উৰলৰ বাৰীডালেৰে ভাঙি বেচাৰি বহুত কষ্ট কৰি পেলাই এইখিনি উলিয়ালে। চাওকচোন, 4-5টামান আছিলে কদবেল, এয়া উলিয়াইছে ধুনীয়াকৈ। আৰু এয়া জলকীয়া কিনি আনিছিলোঁ চিয়ালদাৰ পৰাই, মানে আজি চব কলিকতাৰে। সেয়া চাওকচোন, নিমখখিনি কিন্তু ইয়াৰ দেই, নিমখ মই কিনি অনা নাই। যিয়ে নহওক দুইজনীয়ে সানি মেলি খাই আছোঁ। এফালে তাই শাহুমাই আহি পেলাই আকৌ টেষ্ট কৰিছে বস্তু, মানে নেদেখা বস্তু ন, ইয়াত পাবলৈও নাই। আৰু বেল বুলি কৈছোঁ, বিশ্বাসেই নকৰে, বেল এনেকুৱা হয়নে বাৰু। যিয়ে নহওক দুইজনীয়ে খাই মেলি মই ঘৰলৈ গুচি আহিলোঁ।